এন্ড্ৰিউল কোম্পানীৰ আমাৰ চাহ শ্ৰমিকৰ স্থায়ী সমস্যাৰ সমাধানত আজি এন্ড্ৰিউল কোম্পানীৰ অধীনত 14খন চাহ বাগিচা শ্ৰমিকে আজি প্ৰতিবাদ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আৰু এচিকেছ আটছা আশাকে ধৰি বিভিন্ন সংগঠন সহযোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী আহ্বান কৰিছে। তাৰ বাবে এই যিটো আন্দোলনত আমি আদিবাসী ছাত্ৰ সন্থাই পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু মই বিশেষ কৰি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, দাবী জনাব বিচাৰিছোঁ যে অকল এন্ড্ৰিউল কোম্পানী নহয়, সমগ্ৰ চাহ বাগিচাৰ যিটো সমস্যাৰ যিটো সমাধান কৰিব লাগে এইটো স্থায়ী সমাধান কৰিব লাগিব। আৰু নীতি যিটো আজি ভুল নীতিৰ হোৱাৰ কাৰণে আজি ভাল ভাল কোম্পানী, টাটা কোম্পানী হোক, বিৰলা কোম্পানী হোক, এন্ড্ৰিউল কোম্পানী হোক আৰু আমাৰ মেকলয়েড ৰুচেল, উইলিয়ামছন মেগৰ ভাল ভাল কোম্পানীয়ে তেওঁলোকে চাহ বাগান বিক্ৰী কৰি তেওঁলোকে নিজৰ জেগাত গৈ আছে। আৰু এইটো দুৰ্ভাগ্যজনক কথা যে যিকেইটা বাগানে কিনিছে তেওঁলোকৰ কোনো অভিজ্ঞতা নাই। চাহ শ্ৰমিকক কেনেকৈ ৰক্ষা কৰিব লাগে, তেওঁলোকৰ যিটো সুবিধা ভালকৈ দিব লাগে আৰু বাগান চলাবলৈ তেওঁলোকৰ কোনো অভিজ্ঞতা নথকাৰ কোম্পানীয়ে এই বাগানবোৰ কিনি আছে। আৰু মই চৰকাৰক আজি দাবী কৰিছোঁ যে বাগান বিক্ৰী কৰা, কিনা, বেচা এইবোৰ অতি শীঘ্ৰে বন্ধ কৰক। এইবোৰ খেল নকৰিব। আৰু চাহ শ্ৰমিকৰ যিটো দৰমহা পাতিকে ধৰি অন্যান্য সমস্যা অতি শীঘ্ৰে চৰকাৰেও হস্তক্ষেপ কৰক, যাতে আমাৰ বাগানবোৰ ভালকৈ চলক আৰু যাতে আমাৰ চাহ শ্ৰমিকে সুন্দৰভাৱে তেওঁলোকৰ নিজৰ জীৱিকা কৰে। যেন যিটো এন্ড্ৰিউল কোম্পানীৰ অধীনত 10ৰ পৰা 14খন বাগান আন্দোলন হৈছে। আমাৰ আজি 2টা বছৰ পুৰা হৈ গ'ল। আমি বহুতে আগতে সৰু হেৰিকেইটা কৰিছিলোঁ, তথাপিও আমাৰ চৰকাৰে আৰু আমাৰ চৰকাৰে আমাৰ তাৰ ফালৰ পৰা আমাক একো সুবিধা দিয়া নাই। আকৌ আমাৰ আজি 2টা বছৰত ধৰি আমি কাৰ্যসূচী কৰিছিলোঁ সৰু, কিন্তু আজি দিনটো আমি পুৰা 12টা বাগান চবেই ওলাই আহি আজি আমি বাধ্য হ'লোঁ যে ইমান ডাঙৰ কাৰ্যসূচীটো ল'বলৈ, যে আমাৰ মানুহ ইমান কষ্ট কৰিছে যে আমি গোটেই দিনটো ৰ'দে বৰষুণে ইমান কষ্ট কৰি আজি আমাৰ যিখিনি প্ৰাপ্য বস্তু আছে এইখিনি আমি পোৱা নাই। আৰু আমাৰ ৰেচন দৰমহা এইবোৰতো পোৱা নাই। আকৌ বিভিন্ন ধৰণৰ আমাৰ যিখিনি প্ৰাপ্য সেইকেইটাও পোৱা নাই। এইকাৰণে আজি আমি 12টা বাগান চবেই ওলাই আহি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। আজি যদি আজি প্ৰতিবাদটো কৰালৈকে যদি চৰকাৰে আমাক যদি কিবা এটা ভাল ধৰণে সিদ্ধান্ত নলয়, তেতিয়াহ'লে আমি ভালকৈ আৰু ডাঙৰকৈ আৰু কিবা এটা জংলী ধৰণৰে আমি প্ৰতিবাদ কৰিম বুলি চবেই আমি ৰাইজৰ হাত উঠাই আজি আমি শপত গ্ৰহণ লৈছোঁ। আমি বহুত কষ্টৰে চলিছোঁ, যেনে তেনে কৰিছোঁ। আৰু যিটো আকৌ আমি প্ৰথম দিয়া দৰমহাটো 2 পইচা 1 পইচা আঠনা কৰি এনেকৈ কৰি আৰু ঘৰটো চলাই আছোঁ। আমাৰ ল'ৰা ছোৱালীবোৰক পঢ়াবলৈ আমি কষ্ট পাইছোঁ। তাৰ কাৰণে আমি এটি কৰিব পৰা নাই, কিতাপ আৰু এইবোৰ কলম এইবোৰ নিবলৈ এডমিশ্যন ল'বলৈ পৰা নাই। এইবোৰ কাৰণে মনত বহুত দুখ আছে, ইমান দুখ আছে যে আমি আজি নিজে দুখটো ক'বলগীয়া একদম বাধ্য হৈছোঁ। এইকাৰণে আমি চৰকাৰক কৈছোঁ যে আমাক সোনকালে কিবা ভাল এটা সিদ্ধান্ত ল'বলৈ, আৰু যদি নলয় তেতিয়াহ'লে আমি পুৰা ডাঙৰ এটা কাৰ্যসূচী ল'ম আৰু এইবোৰ গোটেইটো আমি জোৰদাৰ কৰিম বুলি ঘোষণা কৰিলোঁ।